हेलो বিহুৰ সময়তে বেমাৰ হৈ এই আমাৰ জুই ভেলাঘৰ নাই ভেলাঘৰ নাৰিকল এয়া নাৰিকল আমাৰ ঘৰৰ পিঠা লাৰু বনাম আজিহে আৰু ইপিনে দি চন্দনা চৌধুৰী নকবি বনাম কিয় নবনাম এই আমাৰ আধা আধি ঘৰখন চাইছে এয়া চাওক আমাৰ ঘৰ আপোনালোকক হোম টুৰ লাগে যদি ক'ব guys welcome back to my YouTube channel Divya Jyotish Vlog so guys আজি হল বিহু তো ৰাতিপুৱা উঠি সোনকালে উঠিম বুলি ভাবিছিলো কিন্তু উঠা নহল কালি মানে হওঁতে দেৰি হল এটা দুটা বাজিল আৰু আমাৰ ভেলাঘৰ ফুটোৱা নহল সেইকাৰণে জুপুৱাই আছো এই ভেলাঘৰ So তিনদে গাইছ আজি দিনটো কি কৰো সম্পূৰ্ণকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেন্তে ভিডিঅ'টো চাই যাব আৰু আজি ঘৰত নাৰিকল দিয়া আজি পিঠা বনাম বুলি ভাবিছো হাইব নালাগে 12টা কেইটা বাজিল এতিয়া 12টা বাজে আৰু তথাপিও কুঁৱলী যা নাই কুঁৱলী ইমান কুঁৱলী কাৰণে জুই পুৱাই আছো আৰু ঠাণ্ডা দিনত জুই পুৱাটা কিমান মজা নহয় বহুত দিনৰ মনত পাইছে কি এয়া মজা জুই মুড়াটো জুই জ্বলিব লাগিছে মুড়া গছৰ মুড়াৰ জুই 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 পিংক কালাৰ জুই নাৰিকলটো ভাজি আছো পিঠাৰ কাৰণে আন্ধাৰ বোলে নহয় কলা কলা পিঠা বনাই আছো নিজেৰে হাতৰে বনোৱা নাৰিকলৰ লাৰু পিঠা চিৰা তাৰপিছত তিল পিঠা নহয় কি পিঠা তেল পিঠা এইটো হ'ল আমাৰ অতুল দাই দিছে আৰু যাই আজি ৰাতিপুৱা বাবু ইফালে কিতাপ পঢ়ি আছে মাছ ফিচ বাটাৰফ্লাই বাস আজি হল নেক্সট দিন কালি ব্লগটো কৰিব পৰা নাই সো সেইকাৰণে আজি আৰু গুড মৰ্নিং টু অল অফ ইউ থাল দিস ভিউ খাবলৈ আহিব আমাৰ ঘৰত লাডু পিঠা দি এয়া চাও পিঠা ভাঙা নাই মোৰ পিঠা একদম কি ফাইন পিঠা হৈছে চামুচন ব্যৱহাৰ নাই কিহৰ চামুচ লাগে মোৰ চামুচ লাগে চামুচ আনিব লাগে চামুচ বিহুৰ উপলক্ষে নতুন মেহমান বাবু কি কৰি আছে খাব এৰি কিবা কৰি আছে এনে বাবু খাব আহিবা দেচোন